নমস্কাৰ। প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ন্যায় সম্পৰ্কে আপুনি বয়োজ্যেষ্ঠ নাগৰিক হিচাপে কি ক'ব বিচাৰিব? জুবিন গাৰ্গে উচিত ন্যায় পাবনে? অসমীয়া জাতিৰ হিয়াৰমথো নতুন প্ৰজন্মৰ আৰ্থৰূপ, অসমীয়া জাতিৰ এক প্ৰতিবাদী কণ্ঠ। জুবিন গাৰ্গৰ মৃত্যু এটা হৃদয় বিদাৰক মৃত্যু বুলি ক'ব পাৰি, যি মৃত্যুৱে সমগ্ৰ দেশবাসী আনকি বিশ্ববাসীকো মৰ্মাহত কৰিলে। জুবিন গাৰ্গৰ মৃত্যুৰ আজি 5 মাহ অতিক্ৰম হ'ল। ৰাজ্য চৰকাৰে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ সন্দৰ্ভত SIT গঠন কৰি কেইবা হাজাৰ পৃষ্ঠাৰ প্ৰতিবেদন প্ৰস্তুত কৰি ইতিমধ্যে ন্যায়িক আদালতত দাখিল কৰিছে। SIT যিহেতু এই প্ৰক্ৰিয়াটোৱে জুবিন গাৰ্গক প্ৰকৃতাৰ্থত ন্যায় দিবলৈ হ'লে এটা দীঘলীয়া প্ৰক্ৰিয়াৰ মাজেৰে আগবাঢ়ি যাব লাগিব। এই SIT প্ৰক্ৰিয়াক লৈ ইতিমধ্যে অসমৰ বহুকেইগৰাকী সচেতন ব্যক্তি, সমাজ এক্টৰ ব্যক্তিয়ে প্ৰতিক্ৰিয়া কৰিছে যে SITয়ে প্ৰকৃতাৰ্থত জুবিন গাৰ্গক ন্যায় দিবলৈ সক্ষম হ'বনে। অন্যহাতে জুবিন অনুৰাগী তথা জুবিন গাৰ্গৰ পৰিয়ালবৰ্গই তাৎক্ষণিকভাৱে জুবিন গাৰ্গৰ মৃত্যুৰ সংঘটিত ঘটনাৰ তাৎক্ষণিক সিদ্ধান্তৰ বাবে ফাষ্ট ট্ৰেক আদালতৰ যি দাবী উত্থাপন কৰিছে, এই ফাষ্ট ট্ৰেক আদালত দিয়াৰ ক্ষেত্ৰত বৰ্তমানৰ চৰকাৰৰ মুৰব্বী মুখ্যমন্ত্ৰী মহোদয়ে বহু হুহুকা পিছলা কৰাৰ পিছত শেহতীয়াভাৱে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ফাষ্ট ট্ৰেক আদালত গঠন কৰিব বুলি যি প্ৰতিশ্ৰুতি দিছে, এই প্ৰতিশ্ৰুতিয়ে অসম প্ৰেমী, জুবিন গাৰ্গ প্ৰেমী ৰাইজক কিছু আশ্বস্ত কৰিছে যদিও এই দীঘলীয়া আইনী প্ৰক্ৰিয়াৰ পৰিৱৰ্তে ফাষ্ট ট্ৰেক অসমবাসীৰ ৰাইজে জুবিন গাৰ্গৰ মৃত্যু ঘটনাৰ এক সঠিক ন্যায় পাব বুলি আশাৰে বাট চাই আছে। আৰু যদি আইনী আওতাত যদি জুবিন গাৰ্গৰ প্ৰকৃত ন্যায় যদি নাপায়, তেতিয়াহ'লে পৰৱৰ্তী কিন্তু অসমৰ ৰাইজে কাণত কাণ মিলাই ঐক্যবদ্ধভাৱে অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈকে এক গণ অভ্যুত্থান সৃষ্টি কৰি এক গণবিপ্লৱৰ জোৱাৰ কিন্তু সৃষ্টি কৰিব লাগিব। কোনো পৰিস্থিতিতে জুবিন গাৰ্গৰ মৃত্যুৰ লগত জড়িত থকা কোনো অপৰাধী যাতে সাৰি যাব নোৱাৰে, এই ক্ষেত্ৰত কিন্তু অসমবাসীৰ ৰাইজ, বিশেষকৈ নতুন প্ৰজন্মই তেওঁলোকৰ ঐক্যবদ্ধ হৈ এক গণ অভ্যুত্থান আৰু গণ বিপ্লৱৰ কাৰণে কিন্তু তেওঁলোকে মাৰ বান্ধি থিয় হ'ব লাগিব। সমগ্ৰ অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈকে এক গণজোৱাৰ সৃষ্টি কৰি জুবিন গাৰ্গৰ হত্যাৰ লগত জড়িত থকা এই অপৰাধীসকলক কিন্তু ৰাইজে কিন্তু বিচাৰি উলিয়াই হ'লেও দৃষ্টান্তমূলক শাস্তি দিব লাগিব। তাৰ বাহিৰে বিকল্প উপায় নাই। ধন্যবাদ।